ছাৰ আজি দেখা গ'ল কাৰ্বি আংলং সাহিত্য পৰিষদৰ ডিমা হাছাও সাহিত্য দুয়োখন পৰিষদৰ এটা উৎসৱ হৈছে ইয়াত উৎসৱটোৰ আজি আমাৰ ইণ্ডিয়ান এছ'চিয়েশ্যন অফ পাৰ্লামেণ্টেৰিয়ানছ ফৰ পপুলেশ্যন এণ্ড ডেভেলপমেণ্ট এই আমাৰ সাংসদসকলৰ এই সংগঠনৰ যোগেৰে আজি আমাৰ ডিফুত কাৰ্বি আংলং আৰু ডিমা হাছাও দুয়োখন অট'নমাছ কাউন্সিলৰ সদস্যসকলৰ এখন কৰ্মশালা অনুষ্ঠিত হৈছিলে আৰু এই কৰ্মশালাৰ মূল উদ্দেশ্য হ'ল যে আমাৰ এই পপুলেশ্যন আৰু ডেভেলপমেণ্টৰ লগত জড়িত বিষয়বোৰ আলোচনা কৰিবৰ কাৰণে আৰু তাৰ ভিতৰত আমি মূলতঃ আমি যিবিলাক সামাজিক বিষয় যেনে ইনফেণ্ট মৰ্টেলিটি মাদাৰ্ছ মৰ্টেলিটি IMR MMR তাৰোপৰি ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল যি আমি লক্ষ্য স্থিৰ কৰিছে সেই স্থিৰ কৰা লক্ষ্যমতে আমাৰ কামবোৰ আগবাঢ়িছে নে নাই আৰু যদি আগবঢ়া নাই ক'ৰবাত যদি অলপ আমাৰ কম আছে তেতিয়াহ'লে সেইবিলাকত কেনেকৈ আগবাঢ়িব পৰা যায় আৰু মূলতঃ আমাৰ স্বাস্থ্য উন্নয়ন আৰু সামাজিক বিষয়বিলাকৰ ওপৰত আমাৰ আলোচনা হৈছিলে আৰু মূলতঃ 5টা বিষয় আমি ৰাখিছিলোঁ আৰু এই 5টা বিষয়তে আমাৰ সদস্যসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে আৰু আমি আশা ৰাখিছোঁ যে সাধাৰণতে এই ধৰণৰ আলোচনাবিলাক আমাৰ সাধাৰণতে যি ৰাজ্যৰ ৰাজধানী বা দেশৰ ৰাজধানীত হয় কিন্তু আমি ইয়াক জিলা পৰ্যায়লৈ লৈ যাব বিচাৰিছোঁ কাৰণ আমাৰ যেতিয়া ইয়াক কাৰ্যায়ন হয় আৰু কাৰ্যত ৰূপান্তৰ হয় আমাৰ তৃণমূলতহে হয় অৰ্থাৎ আমাৰ তলৰ পৰ্যায়তে ইমপ্লিমেণ্টেশ্যন হয় গতিকে আমি পলিচিৰ ক্ষেত্ৰত আমি দিল্লীত বা দিছপুৰত যিমানেই পলিচি আমি তৈয়াৰ নকৰোঁ কিয় ভাল আঁচনি নকৰোঁ কিয় যেতিয়ালৈকে তাৰ ইমপ্লিমেণ্টেশ্যন বা কাৰ্যায়ন যদি সম্পূৰ্ণ নহয় বা ঠিক নহয় তেতিয়াহ'লে আমাৰ যিটো আশা আমি কৰোঁ যে সমাজৰ বা দেশৰ জনসাধাৰণৰ বা আমাৰ এই বসতিপূৰ্ণ ঠাইবিলাকৰ মানুহৰ ইয়াৰ দ্বাৰা কিমান লাভৱান হৈছে বা কিমান লাভৱান হ'ব এই কথাখিনি আমি অধ্যয়ন কৰিব নোৱাৰোঁ সেইকাৰণে আমি এই ধৰণৰ কৰ্মশালা বা এই ধৰণৰ আমাৰ ইণ্টাৰেক্টিভ ছেশ্যন আমি যদি আমাৰ তৃণমূল পৰ্যায়ৰ নেতাসকলৰ লগত নেতৃবৃন্দৰ লগত যদি আমি কৰিব পাৰোঁ আৰু তেখেতসকলে এই যিবিলাক আমাৰ উন্নয়নমূলক আঁচনি বা স্বাস্থ্যমূলক আঁচনি বা আমাৰ সমাজ উন্নয়নমূলক যিবোৰ আমাৰ আঁচনি এই আঁচনিসমূহ তৃণমূল পৰ্যায়ত কি ধৰণে ইয়াৰ কাৰ্যায়ন হৈছে আৰু কাৰ্যায়ন সম্পূৰ্ণ হৈছে নে নাই আৰু যদি হোৱা নাই আমি কেনেকৈ তাক সম্পূৰ্ণ কৰিব পাৰোঁ এই বিষয়সমূহ তেখেতসকলে দাঙি ধৰিছে আৰু আমি আমাৰ যিসকল বিশেষজ্ঞ এই বিশেষজ্ঞসকলৰ ফালৰ পৰাও আমি ইয়াত একোটা প্ৰেজেণ্টেশ্যন আমি ৰাখিছিলোঁ আৰু বিশেষজ্ঞসকলে আমাৰ এই যি টেকনিকেল ছেশ্যনত তেখেতসকলে বিশেষজ্ঞসকলে এই বিষয়সমূহৰ ওপৰত তথ্যমূলক বিষয় আমাৰ বিশেষজ্ঞসকলে দাঙি ধৰিছে আৰু তাৰপিছত সেইসমূহৰ পৰা আমাৰ তৃণমূল পৰ্যায়ৰ নেতৃত্বসকল যিসকল নেতা নেত্ৰী ইয়াত উপস্থিত আছিলে যিসকল আমাৰ নিৰ্বাচিত প্ৰতিনিধি অট'নমাছ কাউন্সিলৰ দুয়োখন জিলাৰে তেখেতসকলৰ সেই ক্ষেত্ৰত যদি কোনো ক্লাৰিফিকেশ্যন লাগে বা কোনো আৰু যদি প্ৰশ্ন থাকে আৰু কি ধৰণে ইয়াক আমি আগলৈ আৰু ভালকৈ আগবঢ়াই লৈ যাব পাৰোঁ এই বিষয়েও আমাৰ সদস্যসকলে তেখেতসকলৰ মন্তব্য দাঙি ধৰিছে আৰু আমি সকলোবোৰৰ অন্তত আমি क्योंकि लैक ऑफ कम्युनिकेशन और कम्युनिकेशन किसी न किसी प्रॉब्लम अगर हम कंसिडर करके इसके लिए आगे इसी के जरिए हम लोग को जो भी प्रॉब्लम्स आता है आगे इसको एडॉप्ट करने में उसको ओवरकम करने में बहुत हम लोग को मदद मिलेगी ऐसा आशा
सर ने जहाँ तक जो डिस्ट्रिक्ट का जो प्रॉब्लम है